Hello everyone, good evening. স্বাগতম জনাইছো অন্য এটি ভিডিঅ'লৈ। আশা কৰো ভালে আছে আপোনালোক। আমি ভালে আছো। আজি চাবলৈ যাবলৈ ওলাইছো আমি নেপালী সম্প্ৰদায় সকলৰ তিহা সন্মিলন আৰু এই তিহা সন্মিলন হৈ আছে আমাৰ ডিব্ৰুগড় জালুকপাৰাৰ ফিল্ডত। মেঘনাহঁতৰ স্কুললৈ যাব লাগিব, হেতু কাৰণে অকনমান সোনকালে ওলাইছো। আজি তাতে খ্ৰীষ্টমাছ আৰু মেঘনাহঁতৰ স্কুলতো অকনমান সেলিব্ৰেট কৰিছে, তাকে তাইকো দেখুৱাই আনিম। একেলগতে আৰু দুটা কাম হৈ যাব। গৈ থাকো, তিনিজনে যাবলৈ ওলাইছো আৰু মেঘনা এফালে ৰেডি হৈছে। এই আহা চাওক ফালে কোট পেণ্ট লিপষ্টিক থাকিবই, অকণমান মানে হেৰি লগাইছে, লিপ বামে লগাইছে বাৰু, একো নাই। আৰু অকণমান ষ্টাইলটো থাকিব। আৰু আহি পালোহি আমি মেঘনাহঁতৰ স্কুলত। প্ৰথম মেঘনা স্কুলত সোমাই লওঁ, তাই বহুত মানে একদম আশা কৰি আছে, মানে নিজৰ স্কুলখন বুলিলে আৰু বেলেগ এটাই ফূৰ্তি নহয় জানো, সেইটো কাৰণে। আৰু আহি পালোহি, মানুহ বহুত বেছি হৈছে। এইফালে যে ৰাস্তাটো একেবাৰে বন্ধ কৰি দিলে, নো এণ্ট্ৰি লগাই দিলে। আমি একদম একপাক দি ঘূৰি আহি পিনি এইফালে ৰানিং গেট ফালে ওলাইছোহি। আৰু এতিয়া একদম স্কুলৰ ভিতৰৰ ফালে যাওঁ বলকচোন বাৰু, আমাৰ লগতে আপোনালোকো। আৰু ঠাণ্ডাটো বহুত বেছি যদিও যেতিয়া আহি পালোহি মানুহৰ ভিৰ ভাৰৰ মাজত, ঠাণ্ডা ক'ৰ পালেগৈ ক'বই নোৱাৰিলোঁ। সঁচাকৈ কৈছোঁ, এইখিনি পোৱাৰ লগে লগে ঠাণ্ডা নাই লগা। আৰু মানুহৰ ভিৰ ভাৰ কাৰণে ঠাণ্ডাটো লগা নাই। কিমান মানুহ হৈছে চাওক, আৰু পৰিৱেশটো ইমানেই বেছি ধুনীয়া লাগিছে, সঁচাকৈও কৈছোঁ। আৰু বলক একেবাৰে সম্পূৰ্ণ একেবাৰে ভিতৰলৈ যাওঁ। Leave me, baby, don't wanna fall again. This just hurt me. Just think about it, but you hold me like you don't wanna break. I need some space. Just think about it. Maybe separate is better. I will love you till forever. আৰু এতিয়া আহি পালোহি আমি জালুকপাৰা ফিল্ডত। কৈছিলোঁ যে নেপালী সম্প্ৰদায়ৰ লোকসকলৰ তিহা সন্মিলন আছে বুলি, তাকে অকণমান সোমাই চাই যাওঁ। একেলগতে ওলাই আহিলোঁ যেতিয়া, আৰু মানে মেঘনাও অকণমান গাটো বেয়া আছে দেই, তাইও অকণমান চৰ্দি লাগি আছে, লগতে মোৰো। সেইটো কাৰণে আমি বহুত সময় নকৰোঁ। ছিংগাৰ আহিব যদিও বহুত দেৰি হ'ব, দেৰি হোৱালৈতো ৰখি থাকিব নোৱাৰোঁ। আৰু আজিকালিতো আৰু 12টা 1টা সময়ত কোনো মানে গান নাগায়, সেইটো কাৰণে ইমান সময়লৈ ৰখি থকাটো পচিবল নহয়। আমি অকণমান আৰু এনেকৈ চালোঁ। এয়া হৈছে নেপালী সম্প্ৰদায়ৰ লোকসকলৰ ধুনীয়াকৈ ট্ৰেডিশ্যনেল জুৱেলাৰীবিলাক দেখিছে, ইমান ধুনীয়াকৈ থৈ দিছে। আৰু মই চালোঁহে, কিন্তু লোৱা নাই। ল'লেও মানে মোৰ একো কামত নাহে আৰু এয়া দেখিছে ফিল্ডখন, আৰু বহুত বেছি আহল বহল হয়, বহুত বেছি ভাল লাগে। আগতে যেতিয়া দুৰ্গা পূজা হওঁতে এই ফিল্ডখনতে পাতে হ'লে বহুত ভাল লাগে, এতিয়া বেলেগ ফালে লৈ গ'ল। আৰু এতিয়া মেঘনাই লৈছে ধুনীয়াকৈ লটাৰী, একদম ধুনীয়াকৈ তাই কুপন দেখিছে একেবাৰে লৈছে, ইয়াক খেলিব বোলে, সেইটো কাৰণে ফূৰ্তি। আৰু অকণমান হাজবেণ্ডে দিছে খেলিবৰ কাৰণে। আৰু ইয়াৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেখেতে ভাষণ দিছে, আৰু তেখেতৰ ভাষণ অকণমান সময় শুনিলোঁ, তাৰপিছত আৰু ঘৰলৈ গুচি আহিলোঁ। আৰু সেই সময়ত আপোনালোকৰ সহযোগত মই অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব পালন কৰিছিলোঁ। আৰু সেই সময়তে তিহাৰ এই উৎসৱৰ বাবে আমি চৰকাৰীভাৱে বন্ধ ঘোষণা কৰিছিলোঁ, কাৰণ এই সুন্দৰ যিটো আধ্যাত্মিক আৰু সাংস্কৃতিক কাৰ্যসূচী